যে ক্লাস 10 গণিতৰ 3 নম্বৰ যেটো অনুসৰণী দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ তাৰ 2 নম্বৰ অংকবোৰ সমাধান কৰিম অনুসৰণী 3.3 এতে প্ৰথম অংকটো দিছে যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা যদি 1 বিয়োগ কৰো তেন্তে এটা ভগ্নাংশ হয় গৈ 1 যদি আমি অকল হৰটোতে 1 যোগ কৰো তেন্তে ই হয় গৈ 1/2 ভগ্নাংশটো কি গতি ইয়াৰ কাৰণে আমাক কৈছে যে যদি আমি এটা ভগ্নাংশত হৰ আৰু লব উভয়তে লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো তেন্তে ভগ্নাংশটো হয় গৈ 1 আৰু অকল যদি আমি হৰটোত 1 যোগ কৰো তেন্তে ই হয় গৈ 1/2 ভগ্নাংশটো আমাক ওলাবলৈ দিছে ইয়াৰ কাৰণে প্ৰথমতে আমি ধৰু ভগ্নাংশটো ভগ্নাংশৰ লব x আৰু ভগ্নাংশৰ হৰ y এতেকে ভগ্নাংশটো হল x/y আমি জানো এটা ভগ্নাংশত লব আৰু হৰ থাকে আৰু ইয়াত ধৰিছো আমি লবটো x আৰু হৰটো ধৰিছো y এতেকে যদি আমি শৰ্তমতে যাও প্ৰথম শৰ্তমতে যে ভগ্নাংশটো আমি ধৰিছিলো x হৰণ y এতিয়া আমাক প্ৰশ্নত কৈছিলে যে যদি লবৰ পৰা আমি 1 লবৰ লগত 1 যোগ কৰো তেলে লবটো আমি ধৰিছিলো x গতিকে ইয়াত 1 প্লাস আৰু হৰৰ পৰা 1 মাইনাস কৰিম 1 মাইনাস কৰিবলৈ গৈছিল বিয়োগ কৰিবলৈ গৈছিল তেন্তে ভগ্নাংশটো হয় গৈ কৈছে 1 তেতিয়া হলে ইকুৱেল টু 1 আমি লিখিলো ইয়াৰ পিছত আমি ইয়াক কি কৰিম বজ্ৰ পূৰণ কৰিম ইয়াৰ তলত যদি হুফালে চাও অকল 1 আছে যে ইয়াৰ তলত যিকোনো সংখ্যাৰ তলতে এটা 1 থাকে আমি জানো গতিকে 1 আৰু এইকিটা যদি ওপৰত আছে x + 1 পূৰণ কৰিলে হৈ যাব x + 1 আৰু এফালে আছে y - 1 যদি 1 ৰ লগত পূৰণ কৰো তেতিয়া হলে y - 1 ওলাব গতিকে ইয়াত যদি আমি সমীকৰণ বনাই দিও x y টো যদি এফালে লৈ আহো তেলে প্লাস আছিল এফালে আহিলে মাইনাস হৈ যাব x - y আৰু এফালে -1 আছে আৰু এই +1 টো যদি হুফাৰ লৈ যাও -1 হৈ যাব গতিকে তাৰ পিছত চোৱা x - y আৰু -1 আৰু ইয়াত -1 গতিকে মাইনাস কিমান হ'ব 2 হৈ যাব এটো সমীকৰণ আমি 1 দি দিলু তাৰ পিছত যদি দ্বিতীয় শৰ্তত যাও আমি দ্বিতীয় শর্তমতে যে কি কৈছিল যদি আকো কৈছে দ্বিতীয় শর্তত যে আমি যদি অকল হৰটোত 1 যোগ কৰো তেন্তে ই হয় গৈ 1/2 এতিয়া ভগ্নাংশটো আকো চোৱা ভগ্নাংশটো কি আছিল x হৰণ y তেলে অকল হৰটোতে কৈছিল এবাৰ কিমান যোগ কৰিবলৈ 1 যোগ কৰিলে ই হয় গৈ 1/2 গতিকে এতিয়া আকো পূৰণ কৰিলে 2 আৰু x পূৰণ কৰিলে কিমান হ'ব 2x ইকুৱেল টু তাৰ পিছত ইয়াত হৰ আছিল x + 1 আৰু ওপৰত আছিল হোফালে 1 গতিকে পূৰণ কৰিলে হ'ব y + 1 গতিকে এটো যদি আমি সমীকৰণ বনাও ইয়াত হ'ব 2x - y আৰু এফালে আছিল 1 এটোক আমি সমীকৰণ 2 দি দিলু এতিয়া 1 আৰু 2 যদি আমি মাইনাস কৰি দিও এতিয়া 1 - 2 যদি কৰো সমীকৰণ তেতিয়া আমি পাই যাম এক নম্বৰটো আছিল যে x - y -2 আৰু 2 নম্বৰ সমীকৰণটো আছিল যে 2x - y 1 গতিকে এটো আমি যদি বিয়োগ কৰো তেতিয়া তলৰ চিন কেটা হলনি হয় হলনি হলে এটো প্লাস আছিল মাইনাস হৈ যাব গতিকে -2x ৰ পৰা x মাইনাস কৰিলে থাকিব -x আৰু এটো প্লাস হৈ যাব y2 গতিকে -y আৰু +y এটো ক্যান্সেল হৈ যাব থাকিব এফালে চোৱা -2 আৰু এটো +1 আছিল গতিকে -1 হৈ যাব এটো -1 আৰু -2 কিমান হ'ব -3
এতিয়া দুয়োফালে মাইনাছ আছে, মাইনাছটো কেঞ্চেল হৈ যাব, এতেকে এক্স ইজিকেলটো কি হৈ যাব, এক্স ইজিকেলটো হ'ব 3। তাৰপিছত চোৱা আকৌ এক্সৰ মানটো আমি কিমান পালোঁ, 3 পালোঁ। আকৌ এক্সৰ মান সমীকৰণ যদি আমি 1ত পাতি দিওঁ, পাতি পাওঁ, ওৱানটো কি আছিল, যে ওৱানটো আছিল এক্স, এক্সৰ জেগাত কিমান বহিব, 3 বহিব, মাইনাছ কি আছিল ৱাই ইজিকেলটো সোঁফালে কিমান আছিল -2, গতিকে আমি -y ইয়াত ৰাখি দিলোঁ, 3টো প্লাছ আছে, এইফালে গ'লে -2 -3 হৈ যাব। এতিয়া আছিল ইয়াত -y, এইফালে -2 আৰু -3 কিমান হ'ব, -5। এতেকে দুয়োফালে মাইনাছ আছে, কেঞ্চেল কৰি দিম, এতেকে y ইজিকেলটো কিমান পালোঁ, 5 পালোঁ। এতিয়া আমি ভগ্নাংশটো কি ধৰিছিলোঁ, এতেকে নিৰ্ণয় ভগ্নাংশটো হ'ল কি ধৰিছিলোঁ, এক্স হৰণ ৱাই। এতিয়া এক্সৰ জেগাত কিমান পালোঁ আমি, 3 পালোঁ, আৰু ৱাইৰ জেগাত কিমান পাইছোঁ, 5। গতিকে এইটোৱে হৈছে নিৰ্ণয় ভগ্নাংশটো।